ওয়েলকাম টু আৰএইচ ষ্টাডি। আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ মেথামেটিক্সৰ 7 নম্বৰ লেসন সমানুপাত আৰু ঐকিক প্ৰণালীৰ অনুশীলনী 7bৰ 4 নম্বৰৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 4 নম্বৰ প্ৰশ্নটো হ'ল চতুৰ্থ সমানুপাতি নিৰ্ণয় কৰিব কৈছে। তে ইয়াত তিনিটা পদ দিয়া আছে, সংখ্যা দিয়া আছে 5, 9, 10। ধৰা হ'ল যেহেতু চতুৰ্থটো দিয়া নাই, আমি ধৰা হ'ল চতুৰ্থ সমানুপাতি, তুমি যিকোনো এটা চলক ৰাশি ধৰা সমান আমি x বুলি ধৰিলো। এতেকে সমানুপাতিটো কি হ'ব? 5, 9, 10 আৰু এটা কি পাইছো? x সমানুপাতিক হৈ আছে। এইকেইটা সমানুপাতিক। যেহেতু আমি এটা সূত্ৰ জানো, সূত্ৰটো হ'ল যিহেতু প্ৰান্ত দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল। এতিয়া এই সমানুপাতিকত প্ৰান্ত দুটা কিমান আছে? এটা আছে 5 আৰু এটা হ'ল x। এতিয়া 5 × x ইকুৱেল মাধ্য দুটাৰ পূৰণফল, মাধ্য মানে 9 × 10। এতিয়া 5 × x মানে হ'ল 5x, 9 × 10 মানে হ'ল 9 × 10 = 90। এতিয়া আমি x ৰাখি দিলোঁ। যেহেতু xৰ লগত 5 পূৰণ হৈ আছে, সমান চিনৰ সোঁফালে গ'লে হৰণ হৈ যাব। ওপৰত 90 কিমান বাৰ যাব? 5 যাব। 9ৰ ভিতৰত এবাৰ, বাকী আছে 4, 40ৰ ভিতৰত 8, 5 × 40। এতিয়া xৰ মান কিমান পাইছে? 40। এতেকে আমি লিখিব পাৰোঁ এতেকে চতুৰ্থ সমানুপাতি, কাৰণ x মানে চতুৰ্থ সমানুপাতি ধৰিছিলোঁ। চতুৰ্থ সমানুপাতি সমান কিমান পাইছোঁ? 18। আশা বুজি পাইছা? 2 নম্বৰ প্ৰশ্ন আছে 4, 10, 12। ইয়াত আমি কি কৰিম? চতুৰ্থ সমানুপাতি উলিয়াব গৈছে। ধৰা হ'ল চতুৰ্থ সমানুপাতি x। এতেকে আমি কিমান লিখিম? 4, 10, 12 আৰু এটা কিমান? x সমানুপাতিক। যেহেতু আমি এটা সূত্ৰ পাইছোঁ, সূত্ৰটো হ'ল যে প্ৰান্ত দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল। ইয়াত প্ৰান্ত কিমান আছে? এটা আছে 4 * আৰু এটা হ'ল x। মাধ্য দুটা আছে 10 * 12। এতিয়া 4ৰ লগত x পূৰণ কৰিলে 4x হৈ যাব। 10ৰ লগত 12 পূৰণ কৰিলে 120। এতিয়া আমি xৰ মান উলিয়াব লাগে। 4 আহি যাব তলত, 120 কিমান বাৰ যাব? x ইকুৱেল কিমান হৈছে? 4 যাব, 12ৰ ভিতৰত 3 বাৰ, 0 এটা হ'ল 30। এতেকে আমি লিখিব পাৰোঁ চতুৰ্থ সমানুপাতি সমান x ধৰিছিলোঁ, xৰ মান কিমান পাইছোঁ? 30। এইটো এনসাৰ। 3 নম্বৰ প্ৰশ্ন হ'ল 30, 18, 10। আমি ধৰা হ'ল চতুৰ্থ সমানুপাতি কি বুলি দিম? x। এতেকে 30, 18, 10 আৰু এটা আছে x সমানুপাতিক। মানে এইকেইটা সমানুপাতিকত আছে, সমানুপাতিক। যেহেতু আমি এটা সূত্ৰ জানো, সূত্ৰটো হ'ল প্ৰান্ত দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল। প্ৰান্ত কিমান আছে ইয়াত? এটা আছে 30 আৰু এটা হ'ল x। পূৰণ কৰিব লাগে, পূৰণ কৰিছোঁ। মাধ্য দুটা আছে 18 × 10। 30 × x মানে 30x, 18 × 10 মানে 180। এতিয়া আমি x ৰাখি দিওঁ, ইফালে গ'লে 30 তলত আহি যাব, 180 ওপৰত গৈ যাব। এইটো 0 এইটো 0 কেঞ্চেল, 3 যাব। 18ৰ ভিতৰত কিমান বাৰ? 6 বাৰ গৈ আছে। এতেকে আমি লিখিম এতেকে চতুৰ্থ সমানুপাতি সমান সমান কিমান পাইছোঁ? 6। 4 নম্বৰ প্ৰশ্নটো হ'ল 45, 27, 30। ইয়াৰ চতুৰ্থ সমানুপাতি আমি ধৰিলোঁ x। এতেকে 45, 27, 30 আৰু x কি আছে? সমানুপাতিকত। যেহেতু সূত্ৰটো হ'ল প্ৰান্ত দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল। প্ৰান্ত কি আছে? ইয়াত এটা আছে 45 * x, মাধ্য দুটা আছে 27 * 30। 45 * x মানে হ'ল 45x, 27 *
30 মানে 7 3 গুণ 21 1 থাকিব 2 3 2 গুণ 6 2 8 এটা শূন্য আছে দি দিলো এতিয়া আমাৰ দৰকাৰ হে x ৰ মান ল'ব লাগে x ৰাখি দিলো ওপৰত হৈছে 810 তলত হৈছে 45 এতিয়া আমি 9 ৰে পূৰণ কৰিব পাৰো 9 যাব হৰণ কৰিলে 9 যাব 45 ভিতৰত 5 বাৰ 9 যাব 9 বাৰ 0 এতিয়া 5 ৰে আকৌ কৰি দিও 5 যাব কিমান বাৰ 5 যাব 9 ৰ ভিতৰত এবাৰ 4 ভাগে 40 ভিতৰত 8 বাৰ এতেকে আমি লিখি দেব পাৰো এতেকে চতুৰ্থ সমানুপাতি যেটা আমি ধৰিছিলো চতুৰ্থ সমানুপাতি সমান কিমান পাইছো 18 আকৰো বুজি পাইছা 3 নম্বৰ প্ৰশ্ন হল তৃতীয় সমানুপাতি নিৰ্ণয় কৰা ইয়াত কিমান দিছে 5 আৰু 25 দিছে আমি ধৰা হল আগৰ নিচিনাই প্ৰশ্ন হয় ধৰা হল তে তৃতীয়টো উলিয়াব কৈছে আমি ইয়াত লিখিম তৃতীয় সমানুপাতি সমান কি ধৰিম x বুলি ধৰিলো এতেকে এটা আছে 5 25 আৰু এটা কিমান ধৰিছো x এটো ক্ৰমিক সমানুপাতিক হ'ব আমি এক নম্বৰত কৰি আহিছিলো আগত কৰি আহিছিলো ক্ৰমিক সমানুপাতিক মানে যেতিয়া তিনটা থাকে তেতিয়াহলে আমি মাজৰটো দুবাৰ লিখিব লাগে তে আমি এতেকে লিখি দিব পাৰো এতেকে 5:25 সমান 25:x ইয়াক আমি কি কৰিব পাৰো মাধ্যমৰ পূৰণফল হিচাপে লিখিব পাৰো বা ভগ্নাংশ হিচাপে আমি লিখিব পাৰো ভগ্নাংশ হিচাপত লিখিলে ইয়াত হৈছে 5/25 ইকুৱেল ইয়াত হৈছে 25/x তে আমি ক্ৰস পূৰণ কৰিলো 5 ৰ লগত x পূৰণ কৰিলে 5x আৰু 25 * 25 তে আমি এটো কি x ৰাখি দিও 5 যাব গত তলত গুছি যাব ইয়াত হ'ব 25 * 25 5 যাব 25 ভিতৰত 5 বাৰ তাহলে ইয়াত 5 * 25 হৈছে 5 25 গুণ কিমান হৈ আছে 125 দেখে আমি লিখিব পাৰো এতেকে তৃতীয় সমানুপাতি না কিমান নম্বৰ লিখিব কৈছে তৃতীয় সমানুপাতি সমান কিমান পাইছো 1 2 5 আকৰো বুজি পাইছা 2 নম্বৰ প্ৰশ্নত 12 আৰু 18 আছে ধৰা হল তৃতীয় সমানুপাতি আমি x বুলি ধৰিলো এতেকে আমি কিমান লিখিম 12, 18 আৰু এটা কিমান x ক্ৰমিক সমানুপাতিক তে যেহেতু ক্ৰমিক সমানুপাতিক এটা আমি লিখিব পাৰো এতেকে কি লিখিব পাৰো 12:18 সমান 18:x তে আমি ভগ্নাংশ হিচাপত লিখো 12/18 ইয়াত কিমান হ'ব 18/x তে ক্ৰস পূৰণ কৰি চাও 12 ৰ লগত x পূৰণ কৰিলে 12x আৰু ইয়াত 18 * 18 তে আমাৰ দৰকাৰ x ৰ মান তে 12 আহি যাব তলত ওপৰত হৈ যাব 18 * 18 6 যাব দুবাৰ 6 যাব তিনিবাৰ না 2 যাব ইয়াৰ ভিতৰত 9 2 গুণ 18 তেলে x ৰ মান কিমান পালো ইয়াত আছে 9 আৰু 3 আছে ওপৰত তেকে x = 9 3 গুণ কিমান 27 এতেকে আমি লিখি দেব পৰ এতেকে তৃতীয় সমানুপাতি সমানুপাতি ইকুৱেল কিমান পাইছো 27 যেটো একেই নিয়ম আমি লিখি লৈছো এই কাৰণে 3 নম্বৰটো আছে 10 20 ধৰা হল তৃতীয় সমানুপাতি আমি x বুলি ধৰিছো বাৰে বাৰে সেম নিয়মত কৰি আহিছো ইয়াত হ'ব তেতিয়া হলে কিমান 10 20 আৰু 3 নম্বৰটো x হ'ব ক্ৰমিক সমানুপাতিক তে আমি লিখিব পাৰো 10:20 মাজৰটো দুবাৰ লিখিব লাগিব তিনিটা থাকিলে ইয়াক আমি ভগ্নাংশ হিচাপত লিখিলে 10/20 ইয়াক লিখিলে 20/x এটো শুনে কেনসেল ইয়াৰ ওপৰটো লগত তলটো পূৰণ কৰিলে x ৰ 1 গুণ x তলটো লগত ওপৰটো পূৰণ কৰিলে কিমান হ'ব 20 2 গুণ 40 এবাৰতে লিখি দিলো এতেকে আমি লিখিব পাৰো এতেকে তৃতীয় সমানুপাতি সমান কিমান হৈছে 40 4 নম্বৰ প্ৰশ্নটো কিমান আছে 216 আৰু 36 ধৰা হল তৃতীয় সমানুপাতিক x তেতিয়াহলে এতেকে 2 16
36 আৰু x ক্ৰমিক সমানুপাতিক থাকিব আৰু ক্ৰমিক সমানুপাতিক হ'লে আমি মাজৰটো দুবাৰ লিখিব লাগে ইয়াক 10 16 আৰু 36 ক ভগ্নাংশত লিখিলে 10 16/36 এতিয়া আমি এটা কাম কৰিব পাৰো 36 এৰে ডাইৰেক্ট 10 16 খৰণ কৰিলে ছবাৰ গৈ আছে তেলে আমি বজ্ৰকৰণ কৰো x * 6 তেতিয়াহলে 6x হৈ আছে তলত ইয়াত 36 36 এর ভিতৰত এবাৰ গৈছে একৰ লগত 36 পূৰণ কৰিলে 36 হৈ আছে এতিয়া আমি x ৰাখি দিলো ওপৰত হৈছে 36 তলত 6 হৈ যাব কটাকটি কৰিলে কিমান হ'ব x = 36 এর ভিতৰত 6 যাব ছবাৰ এতেকে আমি লিখি দেব পাৰো এতেকে তৃতীয় সমানুপাতি সমান কিমান পাইছে x এর মান 6 পাইছো আহা কৰি বুজি পাইছা 6 নম্বৰ প্ৰশ্ন হল মাধ্য সমানুপাতি নিৰ্ণয় কৰা আগৰ নিচিনা হল এটা আছে 1 আৰু এটা আছে 36 আমি ধৰা হল লিখিলো ধৰা হল মানে মাজৰটো উলিয়াব কৈছে ধৰা হল মাধ্য সমানুপাতি সমান x এতেকে আমি লিখিব পাৰো ইয়াত কিমান দিছে এটা আছে 36 মাজৰটো এটা দিছে 1 মাজৰটো আমি ধৰিছো x আৰু হেহৰটো আছে 36 ইগেটা কি হ'ব ক্ৰমিক সমানুপাতিক হ'ব আৰু ক্ৰমিক সমানুপাতিকত মাজৰটো যেটো আছে দুবাৰ লিখিব লাগে এতেকে আমি লিখিব পাৰো এতেকে 1 অনুপাত x ইকুৱেল x অনুপাত 36 আমি এক মাধ্যটাৰ পূৰণফল আৰু প্ৰান্তটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো নহলে আমি ভগ্নাংশ হিচাপত কৰিব পাৰো তে 1/x লিখিব পাৰো ইয়াক সমান এক x/36 লিখিব পাৰো এতিয়া আমি পূৰণ কৰো x আৰু x এ পূৰণ কৰিলে কিমান হয় x স্কয়াৰ 36 * 1 পূৰণ কৰিলে 36 ইকুৱেল ইয়াত হ'ব x স্কয়াৰ 36 মানে 6x স্কয়াৰ বুলি লিখিব পাৰো ইফালৰ স্কয়াৰ আৰু ইফালৰ স্কয়াৰ কেনসেল কৰিব পাৰো x ইকুৱেল কিমান থাকিব 6 এতেকে আমি লিখি দিব পাৰো এতেকে মাধ্য সমানুপাতি মাধ্য সমানুপাতি মানে x এর মান কিমান পাইছো আমি 6 পাইছো আগৰ বুজি পাইছা 2 নম্বৰ প্ৰশ্ন আছে 27 3 ধৰা হল মাধ্য সমানুপাতি x সময় কমৰ কাৰণে আমি লিখি লৈছো তেতিয়াহলে 27 মাজৰটো x হ'ব যেটো ধৰিছো মাধ্য আৰু হেহৰটো 3 আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো 27:x সমান x = 3 তে আমি এক ভগ্নাংশ হিচাপত লিখিব পাৰো 27/x = x/3 তে কি কৰিব পাৰো x আৰু x এ পূৰণ কৰিলে সদায় x স্কয়াৰ হয় 27 * 3 পূৰণ কৰিলে কিমান হয় অলপ আগত পাইছো 81 তেতিয়াহলে আমি ইয়াক আমি ডাইৰেক্ট কৰিব পাৰো x স্কয়াৰ মানে হল কিমান 9 স্কয়াৰ কাৰণ 81 মানে 9 স্কয়াৰ হয় ইফালৰ স্কয়াৰ কেনসেল হলে কিমান হ'ব x = 9 হৈ আছে নহলে আমি বৰ্গমূল হিচাপত x ৰাখি দিলে √81 হয় √81 মানে হল 9 স্কয়াৰ স্কয়াৰ ৰুট কেনসেল হয় 9 হৈ যায় তে আমি লিখি দিব পাৰো এতেকে মাধ্য সমানুপাতি সমান কিমান পাইছো 9 পাইছো 3 নম্বৰ প্ৰশ্ন হল 9 16 ধৰা হল মাধ্য সমানুপাতিক x তে 9x 16 ক্ৰমিক সমানুপাতিক তে আমি ইয়াক মাজৰটো আমি দুবাৰ লিখিব পাৰো 9:x x 16 এতিয়া আমি এটা কাম করি ইয়াক আমি ভগ্নাংশ হিচাপত লিখিছো 9/x ইয়াক লিখিছো x/16 বজ্ৰকৰণ কৰিলে x আৰু x পূৰণ কৰিলে x স্কয়াৰ হয় 9 * 16 তে মই যেতিয়া ইয়াত x ৰাখি দিম সমান চিহ্ন ৰাইট সাইড ৰুট ওভাৰ হৈ যাব ন 9 লিখিলে 9 ক আমি 3 স্কয়াৰ লিখিব পাৰো 16 ক আমি 4 স্কয়াৰ লিখিব পাৰো সহজ একেবাৰে হৈ যাব তেহলে আমি স্কয়াৰ ৰুট কেনসেল 3 স্কয়াৰৰ ওপৰত 3 বাকি থাকিল ইনটু 4 ৰ ওপৰত স্কয়াৰ আছে স্কয়াৰ ৰুট কেনসেল হৈ গল থাকিব 4 তেলে কিমান হয় 4 3 গুণ 12 x ৰ মান কিমান পাইছে 12 এতেকে আমি লিখিব পাৰো মাধ্য সমানুপাতি সমান 12 আহা কৰি বুজি পাইছা 4 নম্বৰ প্ৰশ্ন আছে 4 16 আমি লিখি দিছো এটো ধৰা হল মাধ্য সমানুপাতি x বুলি ধৰিছো একে কাৰণে আমি লিখি দিছো 4x 16 ক্ৰমিক সমানুপাতিক হল তে আমি লিখিব পাৰো মাজৰটো দুবাৰ লিখিছো 4:x সমান x 16 তে এক ভগ্নাংশত লিখিলে 4/x সমান x/16 তে x আৰু x এ পূৰণ কৰিলে x স্কয়াৰ হৈছে 4 * 16 পূৰণ কৰিলে 4 * 16 লিখিছো x ইয়াত ৰাখি দিছো স্কয়াৰ কেনসেল কৰাৰ কাৰণে সমান চিহ্ন ৰাইট সাইডত আমি ৰুট ওভাৰ চিন দিছো 4 ক আমি 2 স্কয়াৰ লিখিছো 16 ক 4 স্কয়াৰ লিখিছো স্কয়াৰ ৰুট কেনসেল থাকিব কিমান 2 * 4 2 * 4 মানে কিমান 8 তেতিয়াহলে আমি লিখিব পাৰো এতেকে মাধ্য সমানুপাতি সমান 8 বুলি লিখিব পাৰিছো
7 নম্বৰ প্ৰশ্নটো হ'ল x 35 49 ক্ৰমিক সমানুপাতিক হলে x ৰ মান উলিওৱা যেহেতু ইয়াত এটা বস্তু কৈছে যেহেতু x 35 49 ক'ত আছে ক্ৰমিক সমানুপাতিক তেতিয়াহ'লে আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ মাজৰটো আমি দুবাৰ লিখি দিম এতেকে x is to 35 সমান সমান 35 is to 49 এতিয়া ইয়াক ভগ্নাংশ হিচাপত লিখি দিয়া x by 35 সমান সমান 35 by 49 বজ্ৰগুণন কৰা 49 লগত x পূৰণ কৰিলে কিমান হৈছে 49 into x আকৌ ইয়াত দুইটা পূৰণ কৰিলে 35 into 35 এতিয়া আমি x ৰাখি দিলো 49 আহি গ'ল তলত ইয়াত হৈছে 35 into 35 হাতেৰে কাটি দিও 7 যাব 49 এর ভিতৰত 7 বাৰ আৰু ইয়াতো 7 যাব 5 বাৰ সেম এই 7 ইয়াৰ ভিতৰত গ'ল 5 বাৰ তেতিয়াহ'লে ওপৰত কিমান আছে x equal 5 into 5 এতিয়া x ৰ মান কিমান হ'ল x equal 5 5 গুণ 25 আমাৰ উলিয়াবলৈ কৈছিলে x ৰ মান এতেকে নিৰ্ণয় মান x equal একে নিৰ্ণয় মান x equal কিমান পাইছো 25 আশা কৰো বুজি পাইছা 8 নম্বৰ প্ৰশ্নটো হ'ল খালি ঠাই পূৰ কৰা আমি খালি ঠাই পূৰ কৰিব লাগিব ইয়াত প্ৰথমটোৰ মান কিনো দি আছে যেহেতু লাহে লাহে বাঢ়ি গৈ আছে গতিকে আমি এটা সিস্টেম কৰিব লাগিব ফাৰ্স্টত ইয়াত তলৰটো দিছে ন তেতিয়াহ'লে ইয়াৰ তলৰটো চাম ইয়াত 8 আছে প্ৰথমটোত কিমান আছে 8 আছে 8 ৰ লগত কিমান পূৰণ কৰিলে 24 হয় আমি জানো 8 ৰ লগত 3 পূৰণ কৰিলে 24 হয় সেই 3 আনি ওপৰটোৰ লগত পূৰণ কৰা 3 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 9 হয় তেতিয়াহ'লে ইয়াত 9 হ'ব সেম ইয়াত ওপৰটো দি আছে ন 27 ওপৰটো ইয়াত ফাৰ্স্টত আহা 3 ৰ লগত কিমান পূৰণ কৰিলে 27 হয় 3 ৰ লগত 9 পূৰণ কৰিলে 27 হয় সেম 9 8 ৰ লগত পূৰণ কৰা 8 9 গুণ 72 এতিয়া ইয়াৰ তলৰটো দিছে ন তেতিয়া তলৰটো আহিলে ইয়াৰ তলৰটো যোৱা 5 ৰ লগত 8 ৰ লগত কিমান পূৰণ কৰিলে 40 হ'ব পাৰে 5 পূৰণ কৰিলে ন তেতিয়াহ'লে সেই ওপৰটোৰ লগত 5 পূৰণ কৰা 5 3 গুণ কিমান 15 হৈছে আগলৈ বুজি পাইছা কিপ ৱাচ মাই চেনেল সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা কমেন্ট দিবা থ্যাংক ইউ